হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ডেইলি ছানশ্বাইনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ জনাবচোন। মোৰ বাৰু ভালেই। আজিও দেখিছে ফুট পিন্ধাই গম পাইছে নিশ্চয়। হনুমান মন্দিৰত গৈছিলোঁ, হনুমান মন্দিৰত সেৱা কৰি আহিলোঁ আৰু আহি থাকোঁতেই ভাবিলোঁ যিহেতুকে আজি নিৰামিষ খাম বুলি ভাবিলোঁ, গতিকে আহি থাকোঁতে ৰাস্তাত পাৰ থৈ দৈ ল'লে অকণমান আৰু ভাবিলোঁ নিৰামিষকৈ কিবা এটি বনাম, অলপ স্পেচিয়েল টাইপৰ আৰু মানে সদায়নো ভাজি চাজিবোৰ কিমান খাই থাকিব। আৰু যিসকলে নিৰামিষ ভোজী সিহঁতেও আজি ৰেচিপিটো ট্ৰাই কৰিব পাৰিব, কাৰণ এই ৰেচিপিটোত মাছ মাংস কণী একো ইউজ নহয়, কেৱল পিঁয়াজ কেপচিকাম দৈ এইকেইটা বস্তুৰে আৰু ধৰক ঘৰত থকা মছলা যেনে জিৰা গুড়ি ধনিয়া গুড়ি কচুৰি মেথি এইকেইটা একদম চিম্পুল বস্তুৰে হ'ব মানে আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু কেতিয়াবা আমি খোৱাসকলেও মঙলবাৰ ধৰক বৃহস্পতিবাৰ শনিবাৰ যিসকলে মানে আৰু কিবা বাৰত যে খোৱা নহয় সেইকেইটা বাৰতো এইটো বস্তু ট্ৰাই কৰিব পাৰিব। আৰু যদি কেতিয়াবা আলহীও হঠাৎ আহি যায় আৰু ধৰক মাছ মাংস সদায়তো মানুহৰ ঘৰত মাছ মাংস নাথাকে নহয়, আৰু আনিব পটকৈ দিগদাৰী হয় কেতিয়াবা আৰু সময় গতিকে গৈছোঁ মই হঠাৎ আলহী আহি ওলালে, গতিকে তেতিয়া এনেকুৱা বস্তুৰে আপোনালোকে সহজকৈ বনাব পাৰিব। আৰু যোৱা কেইদিনমান আগতে মই এটা পিঁয়াজৰ ৰেচিপি বনাইছিলোঁ, সেই ৰেচিপিটোতো মানুহে মোক বহুত ধুনীয়াকৈ মৰম কৰিছে, গতিকে তাৰ কাৰণে খুব ভাল লাগিছে মনটো। আৰু ভাবিছোঁ মানে আশা কৰিছোঁ এই ৰেচিপিটো আপোনালোকে মৰম দিব এনেকৈ আৰু খাই নিশ্চয় টেষ্ট পাব। আৰু সেই ৰেচিপিটোৰ কাৰণে অকণমান আধা ঘণ্টামান আগে মানে বস্তুখিনি মেৰিনেট কৰি থৈ দিলে ভাল আৰু গতিকে দেৰি নকৰি ব'লক আমি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। এয়া মই একাপ দৈ লৈছোঁ, টেঙা দৈটো হয়, মিঠা দৈটো নহয়, মানে নৰ্মেল যিটো দৈ সেই দৈটো একাপ দৈ লৈছোঁ। আৰু ইয়াত এতিয়া দিম নিমখ, ধনিয়া গুড়ি, জিৰা গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু অকণমান গৰম মছলা। এইখিনি লৈ এতিয়া ধুনীয়াকৈ মই মিক্স কৰি লওঁ। এচিকুট হালধি গুড়িও দিব লাগিব, মই দিয়া হোৱা নাছিলে প্ৰথম অৱস্থাত। আৰু অকণমান যাব কচুৰি মেথি, অকণমান কচুৰি মেথি, আৰু এইখিনি লৈ ধুনীয়াকৈ মিক্স কৰি ল'লোঁ ভালকৈ। আৰু এইখিনি মিক্স হোৱাৰ পিছত ইয়াত দি দিম এয়া কেপচিকাম, এনেকুৱা চাইজত এনেকুৱাকৈ কাটি লৈছোঁ মই, চিলি চিকেনত যেনেকুৱাকৈ দিওঁ আৰু এনেকুৱাকৈ পিঁয়াজখিনিও কাটি লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ইয়াৰ ওপৰত দি মিক্স কৰি ল'ম। এইখিনি ধুনীয়াকৈ মিক্স কৰাৰ পিছত ইয়াত মই দি দিছোঁ 2 চামুচমান, আন্দাজমতে দিছোঁ আৰু 2 চামুচমান বেচন। এয়া 2 চামুচমান মই বেচন দি দিলোঁ আৰু অকণমান মিঠাতেল, এয়া কেঁচা মিঠাতেল, আৰু এইখিনি দিও এইবাৰ ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনি হৈ ধুনীয়াকৈ মিক্স কৰাৰ পিছত ইয়াৰ ওপৰত মই এয়া ঢাকনিখন মাৰি দিছোঁ আৰু ইয়াক 10 মিনিটমান সময় এনেকৈ ঢাকি ৰাখিম, মানে মেৰিনেট কৰি থৈ দিলোঁ। সেয়া মই কেৰাহী এখন গৰম কৰি ইয়াত মই মিঠাতেল দি লৈছোঁ আৰু মিঠাতেলখিনি গৰম হৈছে দেখিলে আপোনালোকে। আৰু ইয়াত দি দিলোঁ মই গোটা জিৰা। জিৰাখিনি ফুটি উঠাৰ লগে লগে মই এয়া মিশ্ৰণখিনি দি লৈছোঁ, যিখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ পিঁয়াজ কেপচিকাম এই মছলাখিনি গোটেইখিনি মই দি দিছোঁ। আৰু দি লৈ এনেকৈ কিছু সময় ভাজি থাকিম। আৰু ভজা হোৱাৰ পিছত যিটো বাতিত মই মেৰিনেট কৰি থৈছিলোঁ সেই বাতিটোত অকণমান পানী দি পানীখিনি অখালি আৰু এটুকুৰা কেপচিকামো ৰৈ গৈছিলে সেইখিনি মই এতিয়া এয়া চব্জিখনৰ ওপৰত দি দিছোঁ। আৰু দি লৈ ধুনীয়াকৈ মই লৰাই কিছু সময় ভাজি তাৰপিছত ঢাকনি লগাই দিম, কাৰণ যিহেতুকে কেপচিকাম সিজিবলৈ অকণমান টাইম লাগে, পিঁয়াজত বেছি সময় নালাগে বাৰু। পিঁয়াজটোতো ধুনীয়াকৈ সোনকালেই সিজি যায়, কিন্তু কেপচিকামত যিহেতুকে অকণমান সময় লাগিব সেইকাৰণে। আৰু এয়া এচামুচ চেনি দি লৈছোঁ, যিহেতুকে দৈ আছে ন, দৈখিনিত যিহেতুকে অলপমান টেঙা ভাৱ এটা আহি যাব, গতিকে টেঙা হ'লে খাই ভাল নালাগিব চব্জিখন, সেইকাৰণে অকণমান চেনি দি লৈছোঁ। আৰু চেনি দিয়াৰ পিছত মই এইখিনি ঢাকনি লগাই 10-15 মিনিটমান কম জুইত দি থৈ দিম।
আৰু এনেকুৱাকৈ মোটামুটি মই আধা ঘণ্টামান ভাজিলোঁ, গম পাইছেনে? কাৰণ মই কেপচিকাম এটুকুৰা মুখত দি চাইছিলোঁ, কেঁচা কেঁচা ভাৱ এটা থকা যেন পালোঁ। সেইকাৰণে মই আধা ঘণ্টামান চিমত দি মানে জুইটো কমাই লৈ কেনে ভাপত সিজাই এতিয়া তাৰপিছত হোৱাৰ সময়ত মই এয়া ফ্ৰেছ ক্ৰীম দি দিছোঁ আমুলৰ। আৰু এইটো দিলেও অকণমান মানে ক্ৰীমি টেক্সচাৰ এটা আহে, বহুত খাবলৈ টেষ্টি হয়। আৰু কাৰীখন যে খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হৈছিলে। আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। নেইল পইণ্টখিনি বেয়া হৈ গৈছে, এয়া দেখিছে উঠি গৈছে। এয়া গ্লিটাৰটো লগাই দিছিলোঁ আৰু এইটো পাৰ্থই চইচ কৰি আনিছিলে, মোৰ ল'ব মন নাছিলে কিন্তু নিজে আনিলে। আৰু এতিয়া এয়া নেইল পেইণ্টবোৰ মোৰ, এইখিনি মই এতিয়া ধুনীয়াকৈ বেলেগ এটা কালাৰ লগাই লওঁ। আৰু এয়া মোৰ হৈ গ'ল, দেখিছে এইটোৰ অৱস্থা। পিছত গুচি যাব বাৰু ধুই দিলে, আৰু বা ৰিম'ভাৰেদিও গুচাই দিব পাৰোঁ, কিন্তু দিয়া হোৱা নাই। আৰু এয়া কেনেকুৱা লাগিছে জনাবচোন। এইটো মাজত বগা দিলোঁ আৰু বাকীকেইটা পিংক কালাৰটো দি দিলোঁ, আৰু ভৰিটো পিংক কালাৰটো। আৰু নেইল পেইণ্টখিনি কেনেকুৱা লাগিলে জনাব। একদম চিম্পুলকৈ ৰাখিছোঁ, বেছি ডিজাইন কৰা নাই, একদম চিম্পুলকৈ ৰাখিছোঁ। আৰু এই নেইল পেইণ্টখিনি দিয়াৰ কাৰণটো হৈছে অহাকালি মই সৰভোগত যাম, কাৰ লগত যাম কালি ভিডিঅ'টো চালে গম পাব। এই ভ্লগটো যোৱাৰ হয়তো এদিন বা দুদিন পিছত সৰভোগত যোৱা ভ্লগটো দিম, মই আপলোড কৰিম, চাবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'খিনি। আৰু মোৰ যোগেৰে যোনে সৰভোগ থানত গৈ পোৱা নাই তেওঁলোকেও তাত মানে মোৰ ভিডিঅ'ৰ যোগেৰে সেৱা কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিৰ কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এবাৰ ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। তো আজিলৈ আহিছোঁ, বাই বাই।